Hey guys, morning. Ni বতলা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে আমাৰ বিহু। কিদিনাখন গ'ল ঈদ, আজি হৈছে আমাৰ হিন্দু মানুহৰ বিহু। মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি হৈছে যিটো গৰু বিহু। ফাৰ্ষ্ট টাইম আমাৰ গৰুবিলাকক বিহান দিব লাগিব, গা পা ধুৱাব লাগিব। এতিয়া জাষ্ট আমাৰ বৰ বেছি দুজনে গৰু আছে, গাই গৰু এহাল। এতিয়া জাষ্ট নদীৰ পাৰলৈকে নিলে হ'ল, গা পা অকণমান ধুই আনো। ফাৰ্ষ্ট টাইম গৰুক বিহান চিহান দি কিনে আমি কাইলৈ বিহান চিহানবিলাক ল'ব লাগিব। বিয়া নহ'লে ভিডিঅ'টো জাষ্ট আজি এনেকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। চাই থাকিব নহ'লে শেষলৈকে। আৰু যদি চেনেলটো নতুনকৈ পাইছে ছাবস্ক্ৰাইবটো কৰি দিব পাৰিব। বলক নহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰি চাই থাকিব শেষলৈকে। দিয়া সেই বোলে না জি এতিয়া জাষ্ট গাইজ গৰুৰ মালা চালাবিলাক সকলো বনাই ল'লোঁ। লাওৰে ইফালে বেঙেনা চব এডভান্স। এতিয়া জাষ্ট মালাডাল এনেকৈ বনালেই হ'ল। আৰু এইফালে আমাৰ মিণ্টু ভাই বোলে আজি গৰুক গা ধুৱা যাবি না? এতিয়া জাষ্ট তাজা চাহ একাপ খাই দিলে হ'ল গাইজ। ফাইনেলি গাইজ ভোলেনাথৰ দৰ্শন মই এতিয়ালৈকে কৰাই নাই, বাবাৰ দৰ্শনটো কৰিব লাগিব। এতিয়া ফাইনেলি গৰু নিব ওলাইছোঁ আমি ধুৱাবলৈ। ইফালে আমাৰ পিতাজী আনিব গৈছে আৰু ইফালে মই লৈ আছোঁ এডাল পাগা, যিতলত বান্ধি হ'লেও ক'ব লাগিব না, সেইবাবে ইফালে আৰু এইফালে আমাৰ বেঞ্জি আছে এজনী অকণমানি, আৰু এইফালে মই গোটাইবিলাক আহিছোঁ একেলগে। এতিয়া জাষ্ট গৰুটোক গা ধুৱাই দিলে হ'ল। আৰু মই বৰ্তমান মাহ হালধি হোৱা নাই গাইছ, হাততে লৈছোঁ, তাতে যাই ঘূৰিম কিছু। সেইফালে আছে হনুমানজী, জয় শ্ৰীৰাম। এইফালে আছে গৰু। গাইছ অৱশেষত আহি কিনে যে দেখা পালোঁ, আমাৰ গাঁৱৰ মানুহবিলাকেও আহিছে, আহি কিনে গৰুক গা পাবিলাক ধুই দি আছে। আৰু ইফালে আমাৰ ডামৰিটোকো গা ধুই দিলে। জাষ্ট গাটো গৰুক ধুই দিলে হ'ল আৰু চেম্পু দি এডভান্স ধুই আছে। ডিয়ৰ ভাই গাইছ এতিয়া আৰু আমাৰ গাইটোকো গাটো ধুৱাই দিলে হৈ যাব। আৰু অকণমান খোৱা বিয়া কৰি দিলোঁ, যিটো অলপ চাফা যাতে হয় আৰু কিছু অলপ এনেকৈ। আৰু এইফালে ফাদাৰে ধুৱাই আছে। বৰ্তমান গাইছ মাহ হালধি খুৱাই নাছিলোঁ, অলপ খুৱাই দিওঁ এতিয়া কিছু। অৱস্থাটো এনেকুৱা মোৰ, মাহ হালধি কৰি ল'লোঁ, গা পা ধুৱালি হ'ল গৰু। এতিয়া মালা তাতে আছে। এতিয়া জাষ্ট মালাডাল কিবা কৰিব লাগে মই ইমান এটা নাজানো। মালাডাল কি খুৱাব লাগে নেকি, পিন্ধাব নালাগে? মাৰে সৰু বাপেৰে সৰু, তই বৰ গৰু। মাৰে সৰু বাপেৰে সৰু, তই দেখো ইমান ডাঙৰ গৰু। হ'ল দামতটো অলপ খুৱাই দিব লাগিছিল নেকি বাৰু? যাবি ৰ গাটো মোৰ ধুব লাগিছিল নহয়। সাঁতৰ পৰা মই নাজানো, একচুৱেলি ভয় লাগে একচুৱেলি নদীত গা ধোৱাটো। অলপ ট্ৰাই কৰি চাওঁ কেনেকৈ অলপ সাঁতুৰি লওঁ কিছু। নদী ভাই গাইছ। এতিয়া যাই আছে আমাৰ গৰু দুটা, ইফালে ধুই আছে, ধোৱাবিলাকে হোৱা নাই বৰ্তমান। এতিয়া কিছু অকণমান মানে পানীত দৃশ্য দেখুৱাই আছে, মানে ৱাটো বন্ধ হ'লে এনেকৈ ভাই থাকিব পাৰি, এনেকৈ আৰু। এতিয়া গাইছ মই আহিছোঁ অন্তিম। পানীক লাগি সাঁতোৰা কিবা নাই লাগি
গাইজ কিবা এটা যেন বেলেগ ফিল হৈছে যেন মোক উটুৱাই লৈ যাব আৰু গাইজ এতিয়া অকণমান ডুবকে মাৰি দিওঁ পাৰাই নাপায় অলপ কিছু সাঁতুৰি লওঁ কেমেৰাটো থৈ দিওঁ এতিয়া মই গ'লোঁ সাঁতুৰিবা সাঁতুৰিবাতেও মই নাজানো এৰিছোঁ গাইছ আৰু কি হয় তাৰো নাই ঠিক এতিয়া জাষ্ট এনেকৈ আৰু কিছু শিকাই দি আছে আৰু এইফালে বন্ধুজনো সাঁতুৰিব নাজানে বোলে সেইকাৰণে ময়ো নাজানো সেইকাৰণে বুলি নহয় গাইছ নাজানোৱে পূৰ্ব জন্মৰ পাই তো মই এনেকৈ বৰিত সাঁতুৰি থাকিলে সাঁতুৰিব পাৰিমনে এতিয়া আৰু অলপ ষ্টেণ্ড দেখাই দিব মানে ষ্টেণ্ড চাইকেলৰ ষ্টেণ্ড নহয় একচুৱেলি চাৰ্কাছৰ ষ্টেণ্ড এনেকৈ গাইছ সাঁতুৰিব যদি পাৰাও নাই এনেকৈ পানীত অলপমান খেলি কিনে ভালে লাগিছে আৰু একদম মজা এতিয়া গাইছ কিছু সাঁতোৰ শিকিলোঁ একচুৱেলি জানা হোৱাই নাই তেওঁ এটা বন্ধু আছে এতিয়া গৰু চৰু সকলো গা পা ধোৱা হ'ল এতিয়া আমিও গা পা ধুই ল'লোঁ অলপ ভাগৰ ধৰি যিটো অলপ সাঁতুৰিব নাজানো না সেইবাবে অলপ হাত ভৰি মাৰি থাকিব লগা হৈছে তো আমি এতিয়া ঘৰলৈ যাই আছোঁ খোজকাঢ়ি আৰু কেইটামান গৰু আহিল মানে আমি অলপ হলকান গ'লোঁ সেইবাবে মানুহ আহি আছে যাই আছে সেনেকৈ ফাইনেলি গাইছ আহি পালোঁ এতিয়া ঘৰ অৱশেষত ৰাতি আৰু দিব লাগিব খুৱাব লাগিব ইফালে টানিয়া টানিয়াটো হ'লেই গাডু গাইছ এতিয়ালৈকে ভিডিঅ'টো সামৰিলোঁ অন্য এটা ভ্লগৰ সৈতে লগ পাইছোঁ বাই বাই